এয়া কোয়েল বাৰ্ডৰ পোৱালি বৰ্ডিঙত ৰখা হৈছে। বৰ্তমান 1500 কোয়েল বাৰ্ডৰ পোৱালি মই বৰ্ডিং কৰিছোঁ। মোৰ বৰ্ডিং চিষ্টেমটো চাব পাৰে, 3টা বৰ্ডিঙত ৰখা হৈছে বৰ্তমান। এইটো এটা বৰ্ডিং, নেক্সট এইটো এটা বৰ্ডিং, এয়া দুদিনীয়া পোৱালি। নেক্সট ইয়াত 500 ৰাখিছোঁ, এইটোত হৈছে 500। বতাহ চোৱাৰ বিষয়ে জানিবলৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, মই সকলো ধৰণৰ জনাইছোঁ। এইটো মোৰ বৰ্ডিং হাউচ চাব পাৰে, এইটো মোৰ বৰ্ডিং হাউচ। সকলো ফালে চব পেপাৰ পলিথিন দি বেয়া হৈছে চবফালে। ওপৰত এইটো সেই হাৱা সোমাব নোৱাৰাকৈ বৰ্ডিং ঘৰটো ৰাখিছোঁ। ওপৰত এখন কটন কাপোৰ মাৰি দিছোঁ, বেডশ্বীট, তাপটো ওলাই যাব নোৱাৰাকৈ। এই 3টা আছে, ইয়াত 3টা বৰ্ডিঙত 1500 পোৱালি বৰ্ডিং কৰিছোঁ। বৰ্ডিং চিষ্টেম জানিব বিচাৰিলে মোক কণ্টেক্ট কৰক। মোৰ বৰ্ডিং মই এইটো কইল উত্তম জাত, চাইনিজ আছে আৰু জম্বু আছে। খুব সুন্দৰকৈ আছে, সিহঁতি দানা খাই আছে বৰ্তমান। এই বগাখিনি চাইনিজ।